নমস্কাৰ বন্ধুসকল স্লো ইণ্টাৰনেটৰ সমস্যাত আপুনিও ভুগিছে নেকি আপুনিও নেট ভালদৰে উপভোগ কৰিব পৰা নাই নেকি কিবা ভিডিঅ' চাব খুজিছে কিন্তু গোল গোল ঘূৰি আছে ভিডিঅ' ওপেন হোৱা নাই ফেচবুক খুলিব খুজিছে ফেচবুক খুলিব পৰা নাই এনেকুৱা ধৰণৰ সমস্যাত যদি আপুনি ভুগিছে তেন্তে আহক মই ভিডিঅ'টোৰ মাজত আপোনালোকক কম কেনেকৈ এনেকুৱা সমস্যাৰ পৰা আপুনি বাচিব পাৰে ইণ্টাৰনেটৰ স্পীড আপুনি বঢ়াব পাৰে আহক বন্ধুসকল ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ বন্ধুসকল এয়া মই ভিডিঅ' ওপেন কৰি লৈছোঁ মই ইউটিউব খুলিম চাওক ইউটিউব ওপেন হোৱা নাই গোল গোল ঘূৰি আছে এনেকুৱা সমস্যাত যদি আপুনিও ভুগিছে দীৰ্ঘদিন ধৰি মই ভুগি আছোঁ যিহেতু ইয়াৰ পৰা হাত সাৰিব পৰাকৈ মোৰ ওচৰত ব্যৱস্থা আছে গতিকে এয়া চাওক আপোনালোকে পোনপ্ৰথমতে ফোন ডায়েৰীত যাওক কোনোবা এজন বন্ধুলৈ ফোন লগাওক মই দেখুৱাই আছোঁ আপোনালোকক এয়া মই এজন ফোন লগাই লৈছোঁ এজনৰ এয়া ফোন ৰিং হৈ আছে চাওক ফোন ৰিচিভ কৰাৰ পিছত মই আপোনালোকক দেখুৱাম এয়া চাওক ফোন ৰিচিভ হৈছে এতিয়া মই আকৌ ইউটিউবটো খুলি আপোনালোকক দেখুৱাম এয়া চাওক ভিডিঅ'বোৰ কিমান স্পীড চলিব কিমান স্পীড নেট চলিছে অথনি ইউটিউব অ'পেনেই হোৱা নাছিলে এতিয়া চাওক গোল গোলো ঘূৰি থকা নাই ওপৰত নীলা চিনটো দেখিছে নেকি তাত নিশ্চয় আপোনালোকে ধৰিব পাৰিছে ফোনটো লাগি আছে এতিয়া এয়া চাওক ইউটিউব বহুত ধুনীয়াকৈ চলিছে মই ভইচটো মিউট কৰি থৈছোঁ ইউটিউবত যিহেতু কপিৰাইটৰ সমস্যা আছে এনেদৰে আপোনালোকে পাই থকা সমস্যাৰ পৰা হাত সাৰিব পাৰিব বন্ধুসকল এনেকৈ আপোনালোকে দীৰ্ঘদিন ধৰি ভুগি থকা স্লো ইণ্টাৰনেটৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব কিবা যদি বুজি পোৱা নাই কমেণ্ট কৰিব মই আগলৈ এনেকুৱা বহুত ভাল ভিডিঅ' আপোনালোকলৈ লৈ আহিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব ধন্যবাদ